প্ৰতি তোমালৈ তোমাৰ চিঠি পাইছোঁ। সুধিছা প্ৰথমেই পোনাটোৰ খবৰ। হয়, সি কুশলেই আছে। তুমি প্ৰশ্ন কৰাটোৱেই মই পিছে মোক অভতাই থকা নাই। মই জানিছিলোঁৱেই মোৰ খবৰ তুমি ল'বাই। যিমানেই অভিমান নাথাকক কিয়, যি অভিমান ভাঙি তুমি মোৰ এটা মাত্ৰ খবৰ ল'বাই, সেয়া মই জানো। এৰা তুমি কোৱাৰ নিচিনাই মোৰ সপোনবোৰলৈ খুব মনত পৰে। আমি দুয়ো একেলগে দেখা সেই সপোনবোৰ এতিয়াও মোৰ মনৰ কোনোবা চুকত সযতনে ৰাখিছোঁ। তোমাৰ চিঠিখন পঢ়ি সঁচাকৈ পুৰণি কথাবোৰে মোৰ চকুৰ আগত ধৰা দিলেহি। কেণ্টিন থ্ৰীত বহি কফি খাই থকাৰ সেই দিনটোৰ কথা তোমাৰ এতিয়াও মনত আছে? মই সেইদিনা তোমাক খুব চঞ্চল ল'ৰা বুলি ভাবিছিলোঁ। পাছত নিজেই নুবুজিলোঁ কেনেকৈনো সেই চঞ্চল ল'ৰাটো মোৰ বুকুৰ আপোন হ'লহি। আজিও তোমাৰ চিঠিত সেই একেই আপোন আপোন ভাৱ। তোমাৰ এটা কথা মোক খুব ভাল লাগে জানা। তুমি মোৰ মনটো আগতেই পঢ়ি পেলোৱা। কেনেকৈ জানিলা তুমি মই তোমাৰ খবৰ নাপাই অভিমান কৰি আছোঁ বুলি? মই বুজো তোমাৰ চাকৰি দূৰৈ, অসুবিধা হয় চাগে। তেনেকৈয়ে ভাবি মনটোক বুজাওক কেতিয়াবা। আজি চোৱা, তোমাৰ এখন চিঠিয়ে মোক উত্তৰ দিবলৈ কেনেকৈ বাউলি কৰি তুলিছে। সকলো অভিমানৰ প্ৰাচীৰ ভাঙি তোমালৈ বোলে এখন চিঠি লিখিলোঁ আজি। চিঠিত তুমি বৰ ধুনীয়াকৈ কৈ দিলা, মোক জগালে ৰঙা হৈ যোৱা মুখখন চাই তুমি খুব ভাল পোৱা। কলেজত থকা দিনবোৰত এদিনো ক'লানে সেই কথা? ভালেই হ'ল পিছে নকলা, মই আৰু ৰঙা পৰি গলোহেঁতেন। তুমি কোৱাৰ দৰে মোৰো মন যায় কেতিয়াবা আকৌ ফাগুনৰ বতাহ চাপ একেলগে চুই চাবলৈ, একেলগে চিপচিপীয়া বৰষুণত তিতিবলৈ। বাৰু চেকি নহয়, আমাৰ সপোনটো আংশিকভাৱে দিঠক প্ৰান্তৰ ৰাখিলে মোৰ পোনাটোৰ নাম। তুমি কোৱাৰ দৰে মোৰ খবৰ তুমি ৰাখিছা জানো মই। বেয়া নাপাবা, তুমি মই দেখা সপোনটোৰ মাথো মোৰ অংশহে স্বাৰ্থ পূৰণ কৰিব পাৰিলোঁ। প্ৰান্তৰ মোৰ জীৱনলৈ আহিল ঠিকেই, কিন্তু তুমি সেই প্ৰান্তৰক গলাত লোৱাৰ অধিকাৰ নাপালা। আমাৰ সপোনৰ তোমাৰ অংশ পূৰণ কৰিব নোৱাৰাৰ বাবে ক্ষমা কৰি দিবা। তোমালৈ যিদিনা বিয়াৰ নিমন্ত্ৰণ পঠাইছিলোঁ, সেইদিনা মোৰ দুচকু উপচি পৰিছিল। কি কৰিবা, ঘৰৰ সিদ্ধান্ত। কিবা ক'বলৈও তুমি তেতিয়া কাষত নাছিলা। চাকৰিৰ ট্ৰেইনিঙতে গুচি গৈছিলা দূৰলৈ। আজি ভাবোঁ সেই সময়ত যদি আজিৰ নিচিনা মোবাইল থাকিলেহেঁতেন, কলেজীয়া দুমাহতেই সকলোবোৰ সলনি হৈছিল। বিয়াৰ দিনা কান্দিছিলোঁ, ঘৰ এৰাৰটো দুখ আছিলে। লগতে আছিল মোৰ সেই বিশেষ দিনটোত উপস্থিত নথকাৰ দুখ। আমাৰ সম্পৰ্ক আৰম্ভ হোৱাৰ পৰা সেইটোৱে মাত্ৰ এটা দিন আছিল যিদিনা তুমি অনুপস্থিত আছিলা। শুকাই কান্দি পেলাইছিলোঁ। বাৰু বাদ দিয়া,
তোমাৰ বিয়া ঠিক হৈছে বুলি জানি বহুত সুখী হ'লোঁ। মোৰ শুভকামনা সদায় তোমাৰ লগত আছে আৰু থাকিব। আজি 7 বছৰৰ মূৰত তোমাৰ চিঠিখন পাই মই কান্দি পেলালোঁ। আমাৰ সপোনটোৰ বাকী অংশ হয়তো এতিয়া পূৰণ হ'ব। তোমাৰো এটি মৰম লগা ল'ৰা হ'ব। মই ভগৱানক প্ৰাৰ্থনা কৰিছোঁ, তাৰ নাম ৰাখিবানে প্ৰান্তৰ? মোৰ পনাটোক আশীৰ্বাদ কৰিবা কুশলে থাকিবলৈ। শেষত বেয়া নাপাবা, তোমাৰ বিয়াত মই উপস্থিত থাকিব নোৱাৰিম। যোৱাৰ বহুত ইচ্ছা আছিল। তোমালোক দুটাৰ সুখ লগা মুখকেইখন চাবলৈ। নাভাবিবা আকৌ তুমি মোৰ বিয়াত নহাৰ বাবে মই নগ'লোঁ বুলি। বছৰিকা পৰিছে সিদিনা। সুখী হোৱা, তোমাৰ অশ্ৰুহীন